হেল্ল' বন্ধুসকল পুনৰ স্বাগতম জনাইছো আজিৰ অন্য এটা ভিডিঅ'লৈ মই গৈ আছো লখিমপুৰলৈ কিয় গৈ আছো ক'ত গৈ আছো কম আপোনালোকক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো মোৰ নতুন ৰুমৰ পৰা এইটো ৰুম আৰু এইখন মোৰ পঢ়া টেবুল বন্ধুসকল বলক আহি পালোঁ এয়া আমাৰ গন্তব্যস্থান ইয়াত কবি সন্মিলন আৰু গ্ৰন্থমেলা পাতিছে আৰু এই গ্ৰন্থমেলাত কি মই দেখুৱাম আৰু সকলো আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকল মোৰ চেনেলত নতুন আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু গ্ৰন্থমেলাত সোমোৱাৰ লগে লগে মই দেখিলোঁ যে বাঁহ বেতেৰে বনোৱা বহুতো বস্তু ইয়াত প্ৰদৰ্শনীমূলক দেখুওৱা হৈছে আৰু কিনো আছে ইয়াত সকলো আপোনালোকক দেখুৱাম বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এয়া হ'ল বেগ বাঁহ বেতেৰে বনোৱা আৰু এয়া হ'ল চশমা থোৱা বাকচ আৰু এয়া হ'ল খুচুৰা পইচা থোৱাৰ বাবে বনোৱা হৈছে এয়া ধপাত চুনন থবৰ বাবে বনোৱা হৈছে আৰু এইটো হ'ল গদা যি ভাওনাত ব্যৱহাৰ কৰা হয় এই গদাটো সম্পূৰ্ণভাৱে বাঁহ বেতেৰে বনোৱা হৈছে আৰু এইফালে যে দেখিছে মাজত হ'ল এয়া বিষ্ণু বাওঁফালে আছে শংকৰদেৱ আৰু সোঁফালে আছে মাধৱদেৱ এয়া কাঠেৰে নিৰ্মিত এইখন হেংদাং হয় বহু পুৰণি সা সমল ইয়াত দেখুওৱা হৈছে এয়া চশমা আৰু এয়া কোট আজিৰ দিনত কোট বুলি কোৱা হয় বেতেৰে বনোৱা হৈছে ভালদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এদিন আৰু বহুতো সামগ্ৰী আছে আপোনালোকক দেখুৱাবলৈ গতিকে এই ভিডিঅ'ত দেখুৱাব নোৱাৰোঁ গতিকে বেলেগ এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম বহুতৰ মৰয় মোৰ কবিতা স্পৰ্শ কৰিব আমি জীবন যুঁজত A few moments later ইয়াত কবি সন্মিলন হৈছিলে আৰু কবি সন্মিলন শেষ হ'ল আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ তাৰ আগতে মই আপোনালোকক লখিমপুৰ টাউনখন দেখুৱাই লওঁ তো চাই লওক এইখনেই হ'ল লখিমপুৰ টাউন যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুন আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কবিৰ সভাত পাঠ কৰিম এটি কবিতা কবিৰ সভাত পাঠ কৰিম এটি কবিতা যি কবিতাত অঁকা থাকিব মেহনতী মানুহৰ হৃদয়ৰ মানচিত্ৰ য'ত প্ৰতিফলিত হ'ব ক্ষুধাৰ্ত মানুহৰ জীয়া বাস্তৱ কবিৰ সভাত আবৃত্তি কৰিম এটা কবিতা যি কবিতাত প্ৰতিধ্বনিত হ'ব সঁচা হৃদয়তাৰ অমল প্ৰেমৰ মালিতা খুব আন্তৰিকতাৰে পাঠ কৰিম এটি কবিতা ফাগুনৰ পচোৱা কিবা বহাগৰ মলয়াই হিচৰিত কৰি মোৰ কবিতা স্পৰ্শ কৰিব শ্ৰোতাৰ সুগভী হৃদয় কন্দৰ কবিৰ সভাত উদাত্ত কণ্ঠে পাঠ কৰিম এটি কবিতা যি কবিতাই প্ৰস্ফুটিত কৰিব কুহেলিকাময় জীৱনৰ প্ৰগলভ সাধনা
য'ত ৰামধেনুৰ ৰঙেৰে বিস্তৃত হ'ব মানুহৰ মংগলময় ভাৱনা। ধন্যবাদ। ধন্যবাদ বৰুৱা।